এয়া আজি আমাৰ ল'ৰা ছোৱালীকেইটাই ভোজ খাইছে। এয়া দেখিছেনে, এয়া ধুনীয়াকৈ বনাই আছে। এয়া তুলুৱে বনাইছে আমাৰ। তুলু কি বনাইছা? আলু ভাজি, আলু পিঁয়াজ বইল পিটিকা। কি বনাইছা আকৌ দিয়া তুলু? কি কি আছে? আলু পিঁয়াজ জলকীয়া আৰু মছলা। ধুনীয়া লাগিছে দেই, টেষ্টি হ'ব দেই। পানী আৰু এয়া ডিম আছে, তাৰপিছতে এয়া ধনিয়া কাটি থৈছে, তাৰপিছতে এইফালে কি আছে? এইফালে এয়া দাইল, তাৰপিছতে এয়া ভাত, তাৰপিছতে আৰু কোন কোন আছে কৈ দিয়া। এয়া আমাৰ গুণগুণ, কুঁহি, তাৰপিছতে এয়া দিগংগনা, আৰু এইজনী আমাৰ কৃষ্ণা প্ৰিয়া। এয়া তুলুৱে ৰান্ধি আছে, তাৰপিছতে আমাৰ খুৰী ৰৈ আছে, আৰু এয়া মুনুৱেও এইপিনে দাইল বনালে, ভাত বনালে, তাৰপিছতে এয়া আমাৰ অকণি, এইজনী সৃষ্টি প্ৰিয়া আমাৰ। এয়া আমাৰ পৰাণজ্যোতি শইকীয়া, আৰু এয়া মৃদুপৱন শইকীয়া, তাৰপিছতে এয়া কোন? সৌৰভ বৰা। এয়া পাত পাৰিছে এতিয়া খাবলৈ।